হলিপুৰ নামৰ এখন গাঁৱত এডাল ল'ৰা আছিল। সি বৰ ধুৰন্ধৰ আছিল। ল'ৰাটোৰ নাম আছিল অৰুণ। অৰুণে কিন্তু গাঁৱত বহুত বাইক লৈ ঘূৰি ফুৰে। সেই বাইকখনকে লৈ সি কলেজত যায়, গাঁৱতো চলাই। কি নাচাবা তাৰ বাহাদুৰি। অৰুণে বাইক চলোৱা ষ্টাইল দেখি ছোৱালীবিলাক পাগল হৈ ফুৰে। তাৰ মাজতে অৰুণে এজনী ছোৱালী ভাল পাই পেলালে। অৰুণে ক'লে, তুমি মোক কিমান ভাল পোৱা? মই তোমাক বহুত ভাল পাওঁ। আমাক যদি দুইটাকে ঘৰৰ পৰা নিদিয়ে তেতিয়াহ'লে আমি পলাই যাম দেই। হ'ব যাম বাৰু। তুমি তেওঁ কথাটো ঘৰত এবাৰ ভালকে সুধি লোৱা। নহ'লে আমি ক'ত থাকিম, কি কৰিম এবাৰ ভাবি চাইছানে? ভাবি চাবলৈ কিটো আছে? তুমিতো প্ৰথমতে মোক ভাল পাইছিলে আৰু পোৱাৰ পিছত এতিয়া ভাবি চাবলৈ কিটো আছে? তুমিয়ে কোৱাচোন বাৰু। মোৰ কিন্তু বৰ ভয় লাগে সেইবিলাক কথা ভাবিলে। মই নাখাইছো, নবৈছো, ঘৰ কোনো কৰিব নিদিয়ে। মায়েও দিগদাৰ কৰে, দেউতাও দিগদাৰ কৰে, গম পাইছনে? মই সেইকাৰণেহে ইয়াত আহিছো তোমাক লগাবলৈ। সঁচানে? তোমাৰ লগৰ কেইজনী কেনেকুৱা আছে? তেওঁলোকৰ ভালনে বয়ফ্ৰেণ্ড কেইটা? ভালে সিহঁতে স্কুলত টিংকুল টিংকুল লিটিল ষ্টাৰ খেলি আছে। বা সিহঁতে কিন্তু বহুত টেঙৰ আছে দেই। সিহঁতে খেল ধেমালিৰ মাজতে আকৌ পেম্পুৰিটো বজাই ৰাখিছে। বা ভালকে খেলিছে দেই টিংকুল টিংকুল লিটিল ষ্টাৰ। ভাল ধৰণে খেলিবতো তোমাৰ নিচিনা মা দেউতাই গম নোপোৱাকে খেলিব নেকি? ঠিক আছে দিয়া, মই এতিয়া ঘৰত যাওঁ। মায়ে বিচাৰিছে চাগে মোক। আজি মোক মায়ে কি কৰিব ঠিক নাই। মোক ঘৰত ইমান পৰ ধৰি যোৱা নাই মই। মায়ে কি ভাবিছে ঠিক নাই। শুনটো কলেজৰ পৰা আহিলি নেকি? আজি কলেজত ইমান দেৰি হ'ল যে? কলেজত কিবা কাম আছে নেকি? নকবা আৰু মা, আজি কলেজত বহুত বেছি পঢ়ালে। যি আগত অহা নাছিল, কেইবাদিনো ক্ষতি কৰিছিল, তেওঁলোককতো একদম পুৰা চাইছে। মোকো এৰা নাই, মোকো বহুত চালে। গোটেই নোটবিলাক চেক কৰিছে। সেইকাৰণে একদম আজি বহুত দেৰি হৈ গ'ল। তুমি জল্দি কৰা, এতিয়া ভাত পানী হৈ আছে যদি দিয়া আৰু মোৰ বহুত ভোক লাগিছে। ভাত খোৱাটো বাদ দে, তই যে বহি কিতাপ চাইছে বুলি ক'লি, বহি কিতাপ চোন তোৰ দেখাই নাই হাতত। মোৰ বহিখিনি কিতাপখিনি লগৰ ছোৱালী এজনীৰ হাতত থাকিলে। কি তোৰ কিতাপ বহি লগৰ ছোৱালীৰ ওচৰত থাকিলে? তই কি কলেজত ছোৱালী চাইছ নেকি? তেনেকুৱা যেনে লাগিছে। মা, তুমি মোক তেনেকুৱা ল'ৰা বুলি ভাবিছা নেকি? মই তেনেকুৱা ল'ৰা নহয় দেই। তই তেনেকুৱা ল'ৰা নহয়, হা? তোৰ চেহেৰাতে গম পাইছো। ইমান দেৰি ক'ত আছিলি ক? মা, মই ছোৱালীজনী ভাল পাইছো হয়, কিন্তু তুমি দেউতাক নকবা আকৌ কিন্তু দেই। কি হ'ল? তোমাক বৰ ভয় লগা নিচিনা লাগিছে যে, কঁপি থকা নিচিনা লাগিছে যে, কি হ'ল কোৱা? কি ক'ব আৰু, আমাৰ মায়ে গম পালে, গম পাইছনে? গমটো পালে। মায়ে যে পাপাক নলগাব সেইটো কোনো কথাই নহয়। মোৰ সেইটো কাৰণে বহুত ভয় লাগিছে। কথাটো সঁচা নেকি? মোৰ বহুত ভয় লাগিছে। মায়ে সঁচাকে পাপাক ক'ব নেকি? ঠিক আছে, আৰু অলপ বেলেগ কথা পাতো দেই আমি। আজি এটা গান গোৱা দেই তুমি। আছো মই তোমাৰ হিয়াত, প্ৰতিটো উশাহৰে নাজৰি হৈ হিৰে হিৰে বিয়পি, এখিলা পাতৰে মোৰ কবিতা, তুমি অসীম মৰমে কাজলি, তুমি এখিলা পাতৰে মোৰ কবিতা, তুমি অসীম মৰমে কাজলি, তুমি বুলি কৈ গৈছাগে যে। তুমি মোক প্ৰেমৰ একো পাত্তাই নিদিলা। তোমাৰ ওচৰত থাকি কি কৰিম? আজিৰ পৰা বাই বাই, টাটা। ঠিক আছে, টাটা। ইমান অকমান কথাতে টাটা কৰিছে। কি হ'ল বাবা, খং মানে আহিছা যে? কলেজত কিবা হ'ল নেকি? কোনোবাই কিবা ক'লে নেকি? নাই হোৱা। মোক কোনোবাই কিবা ক'ব পাৰে নেকি? মই ভাল পোৱা ছোৱালীজনী এৰি দিলো। আজিৰ পৰা মই শান্তি। তাইৰ কাৰণে মই একদম মাথাটো গৰম হৈ আছিলে। হয় নেকি? বৰ ভাল কাম কৰিলি বোপাই। বল ভাত কেইটামান খাই লগে এতিয়া। আজি কেইটামান সৰহকে খাবি ভাত। ইমান সৰুতে ছোৱালী ভাল পাই নেকি? এনেদৰে অৰুণে আৰু মাকে ভালদৰে জীৱন কটাবলৈ